নমস্কাৰ দোস্ত পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল সাইবাৰ হাব পইণ্টলে আপোনালোকে জানে যে আমি সদায় আপোনালোকলে নতুন আপডেট লৈ আহি থাকো সো আজিৰ আপডেটত সেই সকলোবোৰ ক্যান্ডিডেটৰ বাবে এটা নতুন ৰিক্ৰুটমেন্ট লৈ আহিছো যিসকলে চৰকাৰী চাকৰি এটা বিচাৰি আছে আপোনালোকক জনাও যে BSF মানে বৰ্ডাৰ সিকিউৰিটি ফৰ্চৰ পৰা নতুনকৈ ৰিক্ৰুটমেন্ট ওলাইছে সো এই এডভাৰটাইজমেন্টৰ বাবে কেনেকৈ এপ্লাই কৰিব কিমান পোষ্ট আছে কি প্ৰয়োজন হ'ব লাষ্ট ডেট কিমান সকলো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈ চাব লগতে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে BSF মানে বৰ্ডাৰ সিকিউৰিটি ফৰ্চৰ পৰা ৰিক্ৰুটমেন্ট ওলাইছে 141টা গ্ৰুপ বি আৰু সি পোষ্টৰ বাবে আৰু এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড ক্যান্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই ল'ব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেস হ'ব মই আগত কৈ দি আছো ভিডিঅ'টো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেন্টৰ ওভাৰভিউ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে সো ইয়াত ইনস্পেক্টৰ লাইব্ৰেৰিয়ানৰ বাবে পোষ্ট আছে দুটা আৰু এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 44900 পৰা 142400 লৈকে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজনক 30 বছৰলৈ বয়সৰ সময়সীমা দিয়া হৈছে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন লাইব্ৰেৰী সায়েন্স বা লাইব্ৰেৰী এণ্ড ইনফৰমেশন সায়েন্সৰ গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব গভৰ্ণমেণ্ট ৰিকগনাইজ যিকোনো ইণ্ডিয়ান ইনষ্টিটিউচনৰ পৰা লগতে 2 বছৰৰ ৱৰ্ক এক্সপেৰিয়েন্সো থাকিব লাগিব তাৰ পিছত ইয়াৰ SI ষ্টাফ নাৰ্ছৰ বাবে পোষ্ট আছে 14টা আৰু এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 35400 পৰা 112400 লৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজনক 21 পৰা 30 বছৰলৈ বয়সৰ সময়সীমা দিয়া আছে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব লগতে ডিগ্ৰী বা ডিপ্লোমা কৰা হ'ব লাগিব জেনাৰেল নাৰ্ছিঙৰ লগতে ষ্টেট নাৰ্ছিং কাউন্সিলত ৰেজিষ্টাৰো থাকিব লাগিব তাৰ পিছত ইয়াত ASI ল্যাব টেকনিশিয়ানৰ বাবে পোষ্ট আছে 38টা আৰু এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 29200 পৰা 92300 লৈকে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজনক 18 পৰা 25 বছৰলৈ বয়সৰ সময়সীমা দিয়া আছে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব সায়েন্স ষ্ট্ৰীমৰ পৰা লগতে ডিপ্লোমা কৰা হ'ব লাগিব মেডিকেল এণ্ড ল্যাবৰেটৰী টেকনিশিয়ানৰ তাৰ পিছত ইয়াত ASI ফিজিঅথেৰাপিষ্টৰ বাবে পোষ্ট আছে 47টা আৰু এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 29200 পৰা 92300 লৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজনক 20 পৰা 27 বছৰলৈ বয়সৰ সময়সীমা দিয়া আছে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব সায়েন্স ষ্ট্ৰীমৰ পৰা লগতে ডিগ্ৰী বা ডিপ্লোমা কৰা হ'ব লাগিব ফিজিঅথেৰাপিষ্টৰ লগতে 6 মাহৰ ৱৰ্ক এক্সপেৰিয়েন্সো থাকিব লাগিব তাৰ পিছত ইয়াত SI ভেহিকল মেকানিকৰ বাবে পোষ্ট আছে 3টা আৰু এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 35400 পৰা 112400 লৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজনক 30 বছৰলৈ বয়সৰ সময়সীমা দিয়া আছে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন 3 বছৰীয়া ডিগ্ৰী বা ডিপ্লোমা কৰা হ'ব লাগিব অটোমোবাইল ইঞ্জিনিয়াৰিং বা মেকানিক্যাল ইঞ্জিনিয়াৰিঙৰ তাৰ পিছত ইয়াত কনষ্টেবল টেকনিক্যালৰ বাবে পোষ্ট আছে 34টা আৰু এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 21700 পৰা 69100 লৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজনক 18 পৰা 25 বছৰলৈ বয়সৰ সময়সীমা দিয়া হৈছে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন মেট্ৰিক পাছ কৰা হ'ব লাগিব লগতে ITI কৰাও হ'ব লাগিব লগতে 3 বছৰৰ ৱৰ্ক এক্সপেৰিয়েন্সো থাকিব লাগিব তাৰ পিছত ইয়াত হেড কনষ্টেবল ভেটেনেৰীৰ বাবে পোষ্ট আছে 4টা আৰু এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 25500 পৰা 81100 লৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজনক 18 পৰা 25 বছৰলৈ বয়সৰ সময়সীমা দিয়া হৈছে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা লগতে 1 বছৰীয়া ভেটেনেৰী ষ্টক এসিস্ট্যান্ট কোৰ্স কৰা হ'ব লাগিব আৰু লগতে 1 বছৰৰ ৱৰ্ক এক্সপেৰিয়েন্সো থাকিব লাগিব তাৰ পিছত ইয়াত কনষ্টেবল কেনেলমেনৰ বাবে পোষ্ট আছে দুটা আৰু এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 21700 পৰা 69100 লৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজনক 18 পৰা 25 বছৰলৈ বয়সৰ সময়সীমা দিয়া হৈছে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন মেট্ৰিক পাছ কৰা হ'ব লাগিব লগতে 2 বছৰৰ ৱৰ্ক এক্সপেৰিয়েন্সো থাকিব লাগিব গভৰ্ণমেণ্ট ভেটেনেৰী হস্পিটেল
বা ডিস্পেন্সাৰী নতুবা ভেটেনেৰী কলেজ বা যিকোনো গভৰ্ণমেণ্ট এনিমেল ফাৰ্মছৰ এনিমেল হেণ্ডেলিঙৰ ওপৰত। এতিয়া আহিছোঁ এই পোষ্টসমূহৰ বাকী থকা এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে। চ' এই পোষ্টসমূহত এপ্লাই কৰিবলৈ কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক। লগতে এই গোটেই পোষ্টসমূহৰ বাবে থকা বয়সৰ সময়সীমা মই আগৰ চেপ্টাৰত জনাই দিছোঁ। লগতে ইয়াত এজ ৰিলেক্সেশ্যনো আছে, কেটেগৰী ৱাইজ মই কৈ দি আছোঁ। ইয়াত OBC কেণ্ডিডেটৰ বাবে আছে 3 বছৰ, SC কেণ্ডিডেটৰ বাবে আছে 5 বছৰ আৰু ST কেণ্ডিডেটৰ বাবে আছে 5 বছৰকৈ। আৰু অধিক জানিবৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইটত চেক কৰিব পাৰে, লিংক মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, আপোনালোকে চাই ল'ব। এতিয়া আহিছোঁ ইয়াৰ এপ্লিকেশ্যন ফি ডিটেইলছৰ পিনে। চ' এই পোষ্টসমূহৰ বাবে ST ফিমেল লগতে BSF কেণ্ডিডেটসকলৰ বাবে ইয়াৰ এপ্লাই প্ৰচেছ সম্পূৰ্ণভাৱে বিনামূলীয়া হয়। ইয়াৰ বাবে কোনো ধৰণৰ ফি আপোনালোকে পে' কৰিব নালাগে। ইয়াৰ বাহিৰে থকা জেনেৰেল কেটেগৰী, EWS, OBC আৰু বাকী থকা সকলো কেটেগৰীৰ কেণ্ডিডেটে 100 টকা পে' কৰিব লাগিব। আৰু এই পে'মেণ্টসমূহ আপুনি অনলাইন যোগে পে' কৰিব লাগিব। অনলাইন পে' কৰিবলৈ আপুনি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং বা UPI ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহিছোঁ ইয়াৰ এপ্লাই প্ৰচেছৰ পিনে। চ' এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব, মই আগতে কৈছোঁ। লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ কৰিব পাৰে। নহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে। সেই লিংকত গ'লে আপোনাৰ ইণ্টাৰফেচত ফৰ্মখন খোল খাব। ফৰ্মখন ভালকৈ চেক কৰি ফিল আপ কৰিব। তাৰপিছত পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছ ফিল কৰিব। তাৰপিছত আপোনাৰ পাছপৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ আপলোড কৰিব। লগতে আৰু ডকুমেণ্টছ বিচাৰিব পাৰে, সেইখিনিও আপলোড কৰিব। কিন্তু তাৰ আগতে আপোনাৰ ডকুমেণ্টছখিনি আপুনি ৰেডি কৰি ৰাখিব। তাৰপিছত আপোনাৰ ছিলেক্টেড এপ্লিকেশ্যন ফিসমূহ পে' কৰিব। তাৰপিছত গোটেইখিনি কৰি ফৰ্মখন চেক কৰিব। তাৰপিছত ছাবমিট কৰিব। শেষত প্ৰিণ্ট আউটটো ল'ব, একেবাৰে নাপাহৰিব, কাৰণ সেই প্ৰিণ্ট আউটটো বহুতেই ইম্পৰ্টেণ্ট হয়। এতিয়া আগবাঢ়িছোঁ ইয়াৰ ইম্পৰ্টেণ্ট ডেটসমূহৰ পিনে। চ' ইয়াৰ এপ্লাই প্ৰচেছ ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 17 জুনলৈকে। চ' যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেটে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে, তেওঁলোকৰ হাতত 17 জুনলৈকে সময় আছে, কৰি ল'ব সকলোৱে। তো এইখিনি আছিল আজিৰ আপডেটত। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে শ্বেয়াৰো কৰিব, যাতে আন এজনেও এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে ভালকৈ জানি লওক। আজিলৈ এৰিছোঁ, পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম। জয় আই অসম, ভাৰত মাতা কি জয়।